So hi hello namaskar welcome back to my people vlog channel আপোনাক স্বাগতম জনাইছো মোৰ চেনেললৈ আজি ৰুম ভাল কৰা হ'ব ৰুম বনাই আছো আমি গোটাইবিলাক মিলি বাকি এইবিলাক এটা ৰুম আমাৰ য'ত আছিল তো ট্ৰান্সফাৰ হ'ল তাৰমানে আমাৰ চাকৰি ইয়ালৈ আহিল ৰুম আমাৰ এইফালে লাগি আছে দৰ্জা এখন হ'ব এই ইঞ্জিনিয়াৰ নাম নকয় ওকে আমাৰ এও ইঞ্জিনিয়াৰ এটা হ'ল আমাৰ ঠাকুৰীয়া সাহেব এজন ঠাকুৰীয়া সাহেব বঢ়িয়া বাকীবিলাক দেখাই আছো কামো কৰি আছো দেখাই আছো ওকে চাই থাকো এইবিলাক যে খৰিবিলাক দেখিছে না মাঘ বিহুৰ কাৰণে একদম যোগাৰ কৰা হৈ গৈছে এইবিলাক আছে খৰিৰ কাৰণে টেনশ্যন নল'ব আপোনালোকে মাঘ বিহুত তাৰমানে এই দেখিছে নাই কেনেকৈ খৰি চৰি হেৰি কৰি আছে এইবিলাক মানুহ য়েছ 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 আমাৰ এইবিলাক খৰি আছে গ্ৰাম হৈ গৈছে हाँ क्या बोला तूने ऊपर पर नजारा দেখা দিছো আপোনালোকক ঠালাই কৰা প্লেন হৈছে ঠালাই কৰা মাটি দুই ইমান অত দৰি ফোন কৰনি মাটিটো এনাই বই ফকলং খানি গলে ওরে দাও নেকি ফিরে আমি মানে 2টা বজাৰ পিছত আমি অলপ ৰেষ্ট লম বঢ়িয়া ধুনীয়া ধুনীয়া বাকি আমাৰ লগৰবোৰ লাগি আছে বাকি এইবোৰটা লাগি আছে একদম টিপগতি সব লাগি আছে हेलो गाइस तो बाकी গিলা কাৰণ মই দেখাই আছিলো আমাৰ ৰুম সাফা হৈ আছে এবাৰ বিছনা এইগিলা সাফ মাৰি দিছে কাম চলি গৈছে বঢ়িয়া আমাৰ পিস্তাৰ ইফালে মেৰা এইখিনিতে থাকিম মই একদম কেমাৰ ইফালে কিটচেন আছে ইফালে খানা বনোৱা এইটো ইফালে পানীৰ আছে গৰমটো ইমান ডাঙৰ ফাইনেলি গাছ আমাৰ ৰুম কমপ্লিট হ'বই আৰু বহুত নাই বাকী মানুহ দেখাব পৰা হৈ গৈছে পুৰা প্ৰায় সকলো বিচনা আছিলে ৰেডি আমাৰ ৰেডি এওঁলোকৰ পৰা বহি আছে পুৰা এওঁলোক অকণমান কাম আছে সেইখিনি কাম কৰি আছে বাৰু বাকী আৰু দৰ্জাখনো লগাব আছে মই দেখাই আছোঁ আপোনালোকক অ'কে আমাৰ তাও খাই বেলেগ বস্তু খোৱা নাই কিন্তু পানী খাই আছে পানী বেলেগ বস্তু নহ'ব বেলেগ বস্তু খোৱা বুলি আকৌ ইয়াতে থকা বস্তুবিলাক তাতে যাব এতিয়া এইটো কেম্পত আছিলোঁ আমি এইটো ৰুমত আছিলোঁ বৰ ধুনীয়াকৈ সুন্দৰ ৰুম সেই ৰুম আছিলে ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিব দিছে উপায় যাবইতো লাগিব নাই ইমান দূৰ ৰুম ক্লিয়াৰ হ'ল এতিয়া বৰ্তমান লাল চাহ খাই আছোঁ আমাৰ বিচনা চুবেৰ কৰিলে ৰেডিয়ে যাব ক'ব পাৰে কথা এতিয়া দিনত ঠিক এটা পাতিছে এতিয়া আজিলৈকে পূৰা ৰেডি বিচনা একদম আমাৰো ৰেডি বাৰু বিচনা চালে হেৰি কৰি দিম আৰু নতুন ৰুমৰ কাৰণে আলু ধোৱাৰ কাৰণে চালনী খান ধুনীয়া লাগিছেনে কেনেকুৱা যোগাৰ কৰিছোঁ নেক্সট লেভেল ন এইটো আমাৰ আজি হেৰি তাৰমানে কি কয় ভাজি তৰকাৰী এইটো দেখিছে পিঁয়াজ এইটো হৈছে বিন এইটো হৈছে ওলকবি এইটো গাজৰ এইটো আলু ধুনীয়াকৈ ফ্ৰাই হ'ব ভাজি আমাৰ বেলেগত নহয় কিন্তু খৰিত কি মজা টেষ্টি ৱাও হয়নে খৰি টেষ্টিটো মই কোৱাচোন খৰিৰ টেষ্টিটো মানে কি ৰেষ্টুৰেণ্টতকৈও ওপৰত ৰেষ্টুৰেণ্টৰ খানাতকৈও ওপৰত তাৰপিছত এতিয়া আমি ভাজি বনাম তাৰপিছত অলপ ব্ৰইলাৰ মাংস ফ্ৰাই কৰিম কৰি কিনে আমি দুপৰীয়াৰ খাদ্যটো খাম তাৰপিছত তেওঁৰ লগত কথা পাতিছোঁ অকণমান বাকীবিলাক মই দেখাই আছোঁ বাকী পিছৰ পৰ্যায়ত কি হয় নহয় বাকী ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ গ'ল আমাৰ এইটো যে মাংসটো খাই খতম কৰি দিলোঁ এতিয়া যে জলটো ভাজিটো ফ্ৰাইটো একদম আমাৰ এখানে খাই আছে কেনে হৈছে খানা নতুন ৰুমৰ খানা পাৰ্টি বাকীবিলাক মই দেখাই আছোঁ আমাৰ তেওঁ আহিছে তেওঁ খাব এতিয়া তাৰপিছত দেখাই আছোঁ বাৰু ময়ো খাই লওঁ খাইছোঁ এতিয়া মজা হৈছে নিচিলা মাছ জলকীয়া
এৰিয়া সোমাব পৰা আগত দেখি পাই ৰেডি কৰিব সোমামে এৰিয়া আৰু বাকী কবি নেকি মই নতুন ৰাতি পাৰ্টি হ'ব পাৰ্টি এটা চিকেন আৰু পাৰ্টি বেলেগ পাৰ্টি নহয় বাৰু পাৰ্টিটো কেনেকুৱা দেখাই আছোঁ আপোনালোকে ভাবিব আৰু বেলেগ বস্তু খাই থাকোঁ বুলি নাভাবিব গ'লে বেয়া কথা ভাগিন শুই আছে এইফালে মোবাইল চাই নতুন ৰুমৰ এনজয় লৈছে এওঁলোকৰ বিচনা পাৰাই নাই আমাৰ এওঁ ডিউটি জোতাযোৰ আহি গ'ল তো বাকী ভিডিঅ'টো চাই কেনে পেলাই জনাব আৰু কমেণ্ট কৰি লাষ্টত তেতিয়াহ'লে আজিলৈকে বাই